ইয়াত তামুলী মন্দিৰ। আমি তামুলী মন্দিৰৰ ভিতৰত গৈ আছোঁ, আমি দেখাই থাকিম ভিডিঅ'টো। গৈ আছোঁ নমস্কাৰ, মই আজি আছোঁ নলবাৰীৰ এটা মন্দিৰত আহিছোঁ, তামুলী মন্দিৰ বুলি কয়। তামুলী মন্দিৰৰ পৰিৱেশবিলাক আপোনাক দেখাই থাকিম। আজি বহুত ডাঙৰ এই পূজা হয় ইয়াতে, গতিকে আপোনালোকে ভিডিঅ'টো চাব। ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট দিব, কেনেকুৱা পাইছে জনাব মোক কমেণ্টত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ। ওম শিৱ শংকৰ শিৱে জতা তুমি হে অগতি জগতি বিষ্ণু জ্ঞান কৰি তোমাক আৰাধিলো শুদ্ধ কৰা আমাৰ মতি। শিৱৰাত্ৰি পূজাটো ইয়াত চলি আহি আছে। আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ ইয়াত আহে, আহি ইয়াত ভক্তবিলাকে শিৱ পূজা কৰে। এই শিৱ পূজাৰ অৰ্থই হ'ল এটা শান্তিৰ বাৰ্তা লৈ মানুহবিলাক ইয়াত আহে, কেনেকৈ শিৱ পূজা কৰি শান্তি পাব পাৰি। ইয়াত অনুষ্ঠানৰ বিভিন্ন জেগাৰ পৰা নলবাৰী ডিষ্ট্ৰিক্টৰ বা নলবাৰীৰ বাহিৰৰো মানুহ ইয়াত আহি শিৱ পূজা ইয়াত কৰে। আৰু এইটো এটা এনেকুৱা এটা অনুষ্ঠান হৈ উঠিছে যে জাগ্ৰত এটা শিৱ মন্দিৰ। এইটো 40 বছৰ আগৰ পৰা ইয়াত চলি আহিছে। মই এই ভাইটিৰ চেনেলটো আপোনালোকক অনুৰোধ কৰিলোঁ চোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব এই চেনেলটো। কৰ্দৈতলাৰ পৰা আহিছে, কেনেকুৱা লাগিছে? ভালে লাগিছে, প্ৰত্যেক বছৰে আহোঁ ইয়াত। শিৱ শংকৰ